নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, যিসকলে গ্ৰেড 3 পৰীক্ষা দিছিলে আপোনালোকে ৰিজাল্টৰ কাৰণে বাট চাই আছিলে, ৰিজাল্টৰ ডেট ফাইনেলি ঘোষণা হ'ল। আপোনালোকৰ ৰিজাল্টটো অহা 6 নৱেম্বৰত ঘোষণা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট যোগে এই কথা সদৰি কৰিছে। গ্ৰেড 4 ৰিজাল্টটো যেনেকৈ আপোনালোকে সেৱা পৰ্টেলত চাব পাৰিছিলে, এইবাৰ কিন্তু গ্ৰেড 3 ৰিজাল্টটো সেৱা পৰ্টেলত নিদিয়ে। ষ্টেট লেভেল ৰিক্ৰুটমেণ্টৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটোত কিন্তু দিয়া হ'ব গ্ৰেড 3 ৰিজাল্টটো। আপোনালোকে ইয়াত মুখ্যমন্ত্ৰী টুইটটো চাব পাৰে। আই এম গ্লেড টু ইনফৰ্ম ডেট দ্য ৰিজাল্ট অফ দ্য ৰাইটেন এক্সামিনেশ্যন হেল্ড ফৰ ৰিক্ৰুটমেণ্ট ফৰ ক্লাছ 3 পোষ্ট অফ GOS শ্বেল বি এনাউন্স অন 6 নৱেম্বৰ 2022 বাই দ্য ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট। এইটো ৰিজাল্টটো কিন্তু SLRCৰ পৰা ঘোষণা কৰা হ'ব আপোনালোকৰ ৰিজাল্টটো। 6 তাৰিখে ৰিজাল্ট দিয়াৰ লগে লগে মই কিন্তু এক্টিভ লিংকটো মই ভিডিঅ'ত শ্বেয়াৰ কৰি দিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া ৰিজাল্টটো দিব মই কিন্তু এক্টিভ লিংকবোৰ দি থাকোঁ, মই কিন্তু দি দিম। আপোনালোকে লিংকত গৈ ডাইৰেক্ট ৰিজাল্টটো চাব পাৰিব। তো বন্ধু বান্ধৱীসকল, আজি ইভেণ্টখিনি আছিলে। আকৌ ভিডিঅ'টো ভাল পাইছে, যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰি যাব।